Namaskar guys, welcome to my new blog and my channel Sainika Bora video to Hunkale Kora. আচ্ছা গাইজ এই ব্লগটো দুদিনৰ আছে মানে বাৰ্থডে আগদিনাখন আছে আৰু বাৰ্থডে দিনাখন আছে চ' কিমান পাৰিছোঁ নাজানো ভিডিঅ' ব্লগ বনাবলৈ তথাপিও চেষ্টা কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ সম্পূৰ্ণ চাই দিব ভিডিঅ'টো আৰু পাৰিলে যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সো গাইজ বলক এইটো বাৰ্থডে আগদিনাখনৰ ভিডিঅ' আছিল দেই বজাৰ কৰিবলগীয়াও আছিলে কাৰণ বাৰ্থডে বুলি মায়ে মোক কিবা এটা বোলে গিফ্ট দিয়ে চ' সেইটো শ্বপিং কৰোঁ আৰু লগতে মোৰ যে আগৰ আইফোনটো আছিলে আইফোন 13 সেইটো বোলো এনেহে আছে এনেই ঘৰত পৰি থকাতকৈ বোলো বিক্ৰী কৰিয়ে দিওঁ হয় নাই আৰু সেইখিনি পইচাই মই বেলেগ এটা কামতো লগাব পাৰিম কিন্তু এটা কথা ক'ব লাগিব আগৰ ফোনটোৱে মোক বহুতখিনি হেল্প কৰিলে আৰু সেই ফোনটোত পাপাৰ কষ্টৰ পইচাও সোমাই আছে আৰু তাৰোপৰি মোৰ কামৰ ক্ষেত্ৰত ফোনটোৱে বহুতখিনি হেল্প কৰিলে 5 বছৰ মই ইউজ কৰিলোঁ সেই ফোনটো বাৰু এতিয়া মই দোকানত দিলোঁ আৰু তাৰপিছত আহিলোঁ এয়া শ্বপিং কৰিবলৈ মায়ে মোক এইটো ফ্ৰকটো চাই আছিল দেখিছে ফ্ৰকটো কিন্তু কটনৰ হয় বেছি পইচা লোৱা নাই বাৰু 300তে মই পাই গৈছোঁ কিন্তু বহুত আৰাম হয় পিন্ধিবলৈ এতিয়া ফ্ৰকটো ল'লোঁ যিহেতু মোৰো পচন্দ হৈছিল আৰু আমি আহি পাই গ'লোঁ ঘৰত আহি পাই মায়ে এয়া খাচী মাংস বনাই আছে এইটো চাইডে আৰু সিফালে ব্ৰইলাৰ মাংস বনাই আছে কাৰণ খাচী মাংস কিছুমানে নাখায় তো এই ভিডিঅ'টো হ'ল পিছদিনাখন মানে বাৰ্থডে দিনাখন ৰাতিপুৱাই উঠিলোঁ উঠি মেলি এতিয়া মই গা চা ধুই পাপা দেখিছে বজাৰৰ পৰা আহিছে পাপাই নন ষ্টপ কামেই কৰি থাকে মই কৈছোঁৱে আগৰ ভিডিঅ'ত এয়া ভগৱানক সেৱা কৰিলোঁ বোলো গোটেই বছৰটো ভালে কুশলে যাওক যাতে মোৰ চ' এতিয়া আমি প্ৰসাদ খাই আছোঁ প্ৰসাদ আৰু মোৰ হাতত আছে টিকলিটো খুৱাই আছোঁ টিকলিয়ে প্ৰসাদ খাই বহুত ভাল পায় দেই গাইজ চাওক মই দেখুৱাম যাওক খাব তাই এতিয়া প্ৰসাদ খাই ভাল পায় দেখিছেনে কেক কাটিম আৰু অলপ পাছতকৈ প্ৰসাদটো খাই লওঁ আজি বাৰ্থডে বুলি ঘৰতে আৰু মানে এইটো বাৰ্থডে বুলি নহয় মই প্ৰত্যেক বাৰ্থডেতে ঘৰতে থাকোঁ ঘৰতে চেলিব্ৰেট কৰোঁ ভাল লাগে হয় নাই মা পাপাৰ লগত বা ঘৰৰ মানুহখিনিৰ লগত দেখিছে মোৰ ফ্ৰণ্টত দুটা কেক এটা মা পাপাই দিছে আৰু এটা মোক একদম স্পেচিয়েল খাছ ফ্ৰেণ্ডে দিছে চ' কাট কৰিম এতিয়া মই ৱেইট কৰি আছোঁ মা পাপা আহিবলৈ হোৱাই নাই মানে ষ্টাইল কৰি আছে আকৌ মায়ে এইফালে মান চাওকচোন এইটো মাথাত এইটো লগাইছোঁ কি কৈ জানো ফুল বুলি জানো আৰু মায়ে কাপোৰ পিন্ধি আছে পাপাই পাপা আৰু মা একেলগে আহিব তেতিয়া পাপা মা আহি লওক তেতিয়া কাটিম আৰু দেই আপোনালোকক দেখুৱাম চাই থাকিব প্ৰত্যেক বছৰে বাৰ্থডেত ঘৰতে মই চেলিব্ৰেট কৰোঁ মা পাপাৰ লগত কেক কাটো অৱশ্যে এই বিশেষ দিনটো যিহেতু আজিৰ দিনটোতে মায়ে মোক জন্ম দিছিলে তো এই বিশেষ দিনটো যদি মই মা পাপাৰ লগত নাথাকোঁ মাহঁতো বেয়া পাই দিয়কচোন সেইকাৰণে মই য'তেই নাথাকোঁ কেলে মা পাপাৰ লগত চেলিব্ৰেট কৰোঁ আৰু বাৰ্থডে কেক কাটোৱে ফ্ৰেণ্ড চাৰ্কেলো আছে মোৰ নথকা নহয় কিন্তু এই বিশেষ দিনটোত ঘৰৰ মানুহখিনিৰ লগত চেলিব্ৰেট কৰা অনুভৱটোৱে সুকীয়া হয়নে গাইজ বাৰু চবৰে বেলেগ বেলেগ চইচ চবেই বেলেগ বেলেগ কৰি ভাল পায় মই কিন্তু এনেকৈয়ে ভাল পাওঁ ঘৰৰ মানুহখিনিৰ লগত একদম কেক চেক কাটি পূৰা এনজয় হয় আৰু পাপাই মোক এতিয়া কেক খুৱাই দিলে এতিয়া ভাগ বিতৰণ চলি আছে আমাৰ এয়া কেক গাইজ মই একদম আচল ৰূপত আহি গ'লোঁ এতিয়া গৰমত ফটো চটো ভিডিঅ' চিডিঅ' লোৱাৰ পিছত একদম আচল ৰূপত আহি গ'লোঁ আৰু আমাৰ টিকলিজনীয়ে চাচোন কেকটো দেখি ভয় খাইছে মানে চকলেট কেক ন অলপমান ক'লা ক'লা থাকে তাইক গালতো লগাই দিছোঁ পাই তাকে দেখি মোক তাই দেখাই আছে কেকটো দেখাই আছে দেখিছেনে আজি পনীৰ যিহেতু আজি বৃহস্পতিবাৰ হয় থাৰ্ছডে আমি নন ভেজ নাখাওঁ এয়া পনীৰ বনাইছে মায়ে আৰু এয়া ৰহৰ দালিৰ বাৰ্থডে স্পেচিয়েল হয় গাইজ বাৰ্থডেটো বৃহস্পতিবাৰ দিনাখন পৰিলে বৃহস্পতিবাৰে আমি মাছ মাংস একেবাৰে মানে ঘৰত নচলেই সেই দেখি পনীৰ লৈ আনিলে এফালে পনীৰ দালি আৰু এখন মিক্স ভাজি মায়ে গৰমখনত একদম মোৰ কাৰণে স্পেচিয়েলি বনাই আছে ধুনীয়াকৈ ইমান গৰমত যেন বনাইছে মায়ে তাকে ধন্য আৰু দেই মা এয়া খানা ডিনাৰ দেখিছেনে টিকলিজনী কি বৰ কথা এইজনী আমাৰ ডাঙৰ বাৰ ছোৱালী
বাহঁত আহিলে ৰাতি তেওঁলোকৰ কাম আছিলে অলপমান দেৰি হ'ল সেইবাবে বা ভিনটো এতিয়া পাপাই চকীত বহি বহি টোপনি গুচি গ'ল কাম কৰে যে দিনটো একদম ভাগৰত পৰি যায় আৰু ৰাতি আৰু এইফালে আমাৰ টিকলিয়ে পুৰা ৰখি ৰখি চাই আছে So guys, এতিয়া ভাত খাব লৈছোঁ ৰাতি সাজ বাৰ্থডে স্পেচিয়েল বুলি পনীৰ বহুত হুলস্থুল হৈ আছে গাইজ এক্সাইটেড so মই ভাত খাওঁ গাইজ ঘৰত বহুত হুলস্থুল একদম কিবা এটা অকেজন হ'বহে লাগে আমাৰ ঘৰত বেছি হুলস্থুলটো বেছি হয় একদম চবৰে কথা বতৰা পতা মেলি এতিয়াতো ফেমিলি কমেই দেখিছে আৰু যদি দূৰৰ পৰা আহে ফেমিলি তেতিয়াহ'লে আৰু হুলস্থুল হয় মানে চ' গাইজ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু মই কৈছোঁৱেই যিহেতু 5 বছৰৰ পিছত আকৌ ষ্টাৰ্ট কৰিছোঁ তাতে বহুত কিছুমান ভুল ভ্ৰান্তি থাকিবও পাৰে যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ কৰিবলৈ আৰু লাহে লাহে এনেকৈয়ে আপগ্ৰেড হৈ গৈ থাকিব হয়নে লাহে লাহে চেষ্টা কৰি কৰি গৈ থাকিলেতো মই আগলৈ পাৰিম চ' আপোনালোকে ছাপোৰ্ট কৰিব আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন ভিডিঅ' মই অলপমান ইউনিক টাইপৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম চ' বাই বাই